আগতে অলপ আমাক পুলিচে ৰখা এইবোৰ কি পুৰা চব পিনে ধোঁৱা ধোঁৱা গাইজ তো নমস্কাৰ বন্ধুসকল আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি 14 আগষ্ট আৰু 14 আগষ্ট তো আজি আমি এটা ৰাইড কৰোঁ আৰু ৰাইডটো কেনেকুৱা হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাই যাব তো ভিডিঅ'টো বেছি টাইম নকৰোঁ অলপ দেৰি হৈছে সেইটো ষ্টাৰ্ট কৰোঁ তো আজি 14 আগষ্ট যিহেতু মই কৈছিলোঁ এটা ৰাইড কৰিম বুলি আৰু সেই উপলক্ষে আমি ওলাই আহিলোঁ আৰু আমি ওলাই আহি পেলাই এতিয়া পৰুৱা চাৰিআলি বৰ্তমান পাই গ'লোহি আৰু মানে অকণমান আছে আৰু পামেই আৰু আমি ক'লৈ গৈ আছোঁ আপোনালোকক এতিয়াই নকওঁ আপোনালোকে থাম্বনেইল দেখি হয়তো গমেই পাইছে ক'ত গৈছোঁ আমি আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভাল পাব চাই পেলাই তো আমি এতিয়া পৰুৱা পাৰ হৈ আহিলোঁ আৰু এইপিনে আছে নগাঁৱলৈ আৰু 60 কিলোমিটাৰ আছে মানে আমি নগাঁও নাপাওঁগৈ তাৰ আগতে আমি হেৰি কৰিম বাৰু আমাৰ জাৰ্ণিটো এণ্ড কৰি দিম আৰু এইপিনে গোটেই নাজাৰাটো দেখাই আছোঁ এইপিনে পুৰা ফ্লেগ শ্লেগ বান্ধি লৈছোঁ আমি চবেই এপিনেও আছে দুটা এণ্ড এপিনেও আৰু এটা বস্তু গোটেই ধুনীয়া সেইটো আগত গ'ল যে আমাৰ তুই তাক ৰখা ঐ কি চবতে আগত গুচি যায় কিয় তো আমি আহি পেলাই বৰ্তমান ব্ৰিজ পাই গ'লোহি আৰু মোক গোটেই ফ্লেগ শ্লেগ লগাই আছোঁ ইয়াৰ চাইকেলত আৰু এইপিনে গোটেই কলীয়াভোমোৰা ব্ৰিজৰ যিটো ৰাতিপুৱাৰ ভিউটো এইপিনে মহাবৰু বিশাল ব্ৰহ্মপুত্ৰ আৰু এইপিনে আমি চিধা যাম এইপিনে আৰু এইপিনে নতুন দলংখন এইখন কেতিয়া অ'পেনিং কৰে গম পোৱা নাই এতিয়ালৈকে যেতিয়াবা ষ্টাৰ্ট হ'ব তেতিয়া মজা লাগিব এইখন যেতিয়া ষ্টাৰ্ট হ'ব আৰু আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক মজা লাগিব কি মাছ আনছে ও আচ্ছা আহক আহক তো আমি পাই গ'লোঁ এতিয়া নলতলি আৰু এতিয়া নলতলি কোনোবা এখন হোটেলত ৰখি লৈ পেলাই আমি চাহ তাহ খাম আৰু তো আমাৰ ডেষ্টিনেশ্যন আছিলে কলীয়াভোমোৰা ব্ৰিজখন তাৰলৈকে আমি অহা কথা আছিলে কিন্তু আমি একদম পূৰা আগবাঢ়ি আহি পেলাই গতিকে চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ আৰু এইপিনে দিলীপ আৰু এইপিনে চব আছে লক্ষ্য চক্ষ্য চব ফ্লেগখনৰ পাছতে দেখা নাই ফ্লেগ চেগ লগাই লৈছোঁ মানে একদম পূৰা ফুল জোচত চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ আৰু কালিৰ লাষ্ট ভিডিঅ'টো আপোনালোকে চাইছে নাই নাজানো যদি নাই চোৱা প্লিজ চাই ল'ব আৰু চাই থাকক কি কৰোঁ আৰু ৰিটাৰ্ণটোত অকণমান দেখাম বাৰু তেওঁ ইমান নেদেখাওঁ আৰু কিয় মানে একেখিনি ৰাস্তাকে আকৌ পুনৰ দেখাই থকাটো ভাল নালাগে তো চাই যাওক তো আমি আহি পেলাই একদম চামগুৰি পাম আৰু অকণমান গ'লে আৰু এইপিনে আমি হোটেল এখনত ৰখিছোঁ চ' এইখন হোটেলতে চাহ খাই লওঁ আমি চবেই কি পায় নাজানো কি হয় নাজানো হোটেলখনৰ নাম কিবা হোটেল পিংক চিটি সোমাই যাওঁ কি পায় আৰু পিনে আমাৰ চাইকেলবোৰ আমাৰ মেনেজাৰ আহিছে দিলীপ তো আমি চাহ অকণ খাব লৈছোঁ চাহ অকণ খাই লওঁ আৰু পিনে কি মিঠাই আছে চাওঁ নাই একো
এইপিনে ৰাতিপুৱা দোকান খুলি মানে হোটেলখন খুলিছে। যিটো জাৰ্ণি আছিলে সেইটো আমি অলৰেডি এণ্ড কৰিলোঁ আৰু এইপিনে আমি ৰিটাৰ্ণ টু হোম আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু বহুত টাইম হৈ গ'ল, প্ৰায় 9টা বাজিব হ'ল। তো সেইকাৰণে আমি বেছি দূৰ নগ'লোঁ আৰু তো আমি ঘৰলৈ উভতি দিলোঁ আৰু এতিয়া যিমানখিনি আহিলোঁ টোটেল 37 কিলোমিটাৰমান আহিলোঁ আজি আমি চাইকেল লৈ পেলাই আৰু এইপিনে ফ্লেগ লগাই লৈ পেলাই মই চাইকেলখন এবাৰ চেঞ্জ কৰি লৈছোঁ চাইকেলখন আৰু এতিয়া আমি বৰ্তমান আছোঁ। তো আমি আহি মিছা পাই গ'লোহি আৰু মিছাৰ ক'লৈকে যাওঁ এতিয়া মিলিটাৰী কেম্প হয় সেইটোলৈকে আমি যাম বুলি ভাবিছিলোঁ, কিন্তু সেইটোলৈকে যাবলৈ নোৱাৰিলোঁ আমি, কিছুমানৰ বহুত প্ৰব্লেম হ'ল। চ' আমি উভতি দিব লগা হ'ল আৰু চব নগ'লে ভালো নালাগে। তো গতিকে নেক্সট টাইম আহিম আকৌ আমি যিহেতু ইণ্ডিপেণ্ডেঞ্চ ডে হিচাপে আমি তালৈকে আহিম বুলি ভাবিছিলোঁ, নহ'ল এতিয়া আৰু। এইবোৰ কি পূৰা চব পিনে ধোঁৱা কেনেকুৱা জেগাত আহিলোঁ আমি? এইটো হা মৰুভূমি? আমাৰ অসমতো মৰুভূমি আছে। चुप, बिल्कुल चुप। हिम्मत कैसे हुई तेरी मुंह खोलने की? सस्ता पाउडर काबाक लगे दिलो बारे। আমাৰ ফাইনেলি যিটো ৰেলী আছিলে মানে এনেই অলপ সৰুকৈ এটা ৰেলী কৰিছিলোঁ আমি, যিহেতু তেজটো অলৰেডি এণ্ড হৈছে আৰু এইপিনে আহি পেলাই আমি তেজপুৰ সোমামেই আৰু এণ্টাৰ কৰিমেই আৰু মানে এইপিনে কলিয়াবমৰা ব্ৰিজ আৰু এইখন আমি পাৰ কৰাৰ পিছতে আমি অলৰেডি তেজপুৰত এণ্টাৰ কৰিম আৰু। তো এইপিনে লগৰবোৰ অলপ ছাঁত জেগাত ৰখি লৈছোঁ। এইটোৱে কি কৰি আছে? এতিয়া মুতি আছে। এই কি কৰিছা? আৰু চবৰে চাইকেলৰ পৰা ফ্লেগ এখন লগাই লৈছোঁ, যিহেতু কাইলৈ ইণ্ডিপেণ্ডেঞ্চ ডে। মোৰ চাইকেলতো আছে, এখন মোৰ চাইকেল নহয় বাৰু, মোৰখন আগত লৈ গ'ল আদিত্যই আৰু এইকণতে ৰখিলোঁ অকণমান আগতে অলপ আমাক পুলিচে ৰখালে মানে বেলেগ কাৰণত ৰখোৱা নাই, সুধিছিলে মানে আৰু ঘৰ চৰ ক'ত, আমাক যিহেতু ফ্লেগ লৈ পেলাই যোৱা দেখিছিলে এইপিনৰ পৰা। তো সুধিলে মানে ক'লৈ গৈছিলা, ক'ৰ পৰা আহিলা। তো আমি ক'লোঁ আৰু আমি ভয় খাই গৈছিলোঁ প্ৰথমতে, কিন্তু একো নাই। আমাক যেনিবা ক'লে কেৰিয়াৰ বনোৱা ভালকৈ, যি কৰিছা ইণ্ডিপেণ্ডেঞ্চ ডেৰ বাবে ভাল কৰিছা, তোমালোকৰ যোনটো মানে হেৰি দেখি পেলাই ষ্টেপ দেখি ভাল লাগিছে। চ' এতিয়া আৰু বেলেগ নাই একো, এতিয়া আমি ঘৰলৈ যাম। অলৰেডি চাহ জেগাত অলপ ৰখি লৈছিলোঁ, তো হৈ গ'ল। তো এতিয়া বাকী আৰু ক'বলৈ নাই একো, আপোনালোকে চাগে ভিডিঅ'টো দেখিলে অলৰেডি। আৰু মই এতিয়া এইখিনি যোৱাখিনি আৰু নেদেখাওঁ আৰু অলৰেডি আপোনালোকক দেখালোঁ চব মই। আৰু এইপিনে নতুন ব্ৰিজখন বনোৱা হৈ আছে, কেতিয়া অ'পেনিং কৰে নাজানো। আৰু এইখন যেতিয়া অ'পেনিং কৰিব তেতিয়া আকৌ এবাৰ আহিম আমি এইপিনে চাবলৈ। আৰু এইপিনে নয়ন আছে, ভাগৰ লাগিছে নে? বহুত। আৰু এইপিনে দিলীপ অৱস্থা নাই। আৰু কাইলৈ ইণ্ডিপেণ্ডেঞ্চ ডে যিহেতু কাইলৈ এটা ভাল ব্লগ আহিব। কাইলৈ মানে সেইটো আপোনালোকে 16 তাৰিখে পাব চাগে, আৰু এইটো ব্লগ কাইলৈ পাব। তো গতিকে এইখন ব্ৰিজ অ'পেনিং কৰিলে আমি আহিম নিশ্চয় চাবলৈ মই, আৰু তাৰ ওপৰত ভিডিঅ' এটা বনাম। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক দেখালোঁ। আৰু মোৰো বহুত ভাগৰ লাগিছে, ঘামি জামি অৱস্থা মোৰো অলপ নাইকিয়া হৈ গৈছে, কাৰণ ৰ'দত চাইকেল চলাই আছোঁ। যাওঁতে বাৰু ইমান ভাগৰ লগা নাই, আহোঁতে এতিয়া ৰ'দত চাইকেল চলোৱাটো ইমান কঠিন। তো তাৰ ওপৰতে ব্লগ বনাই আছোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে, আগতে নতুন ভিডিঅ' লগ পাম, তেতিয়া টিল দেন টাটা, বাই বাই।